আজিৰে ভিডিঅ' চাই থকা প্ৰত্যেকজন ব্যক্তিয়ে সপোন দেখে। কিন্তু মানুহৰ এটা বেয়া অভ্যাস যে সপোনটো দেখাৰ লগে লগে আমি পৰিয়ালৰ মানুহ বা বন্ধু বৰ্গৰ আগত কৈ পেলাওঁ। কিন্তু আপোনালোকে বাৰু জানেনে যে শাস্ত্ৰৰ মতে এনেকুৱা কিছুমান সপোনো আছে যিবোৰ ভুলতো কাৰুৰ আগত ক'ব নালাগে, কাৰণ আপোনাৰ ঘৰলৈ আহিবলগীয়া সুপ্ৰভাৱবোৰেও আপোনাৰ বিপদ মাতি আনিব পাৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি তাকেই জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, আমাক উৎসাহিত কৰিবৰ বাবে ভিডিঅ'ত এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। প্ৰিয় দৰ্শক, শাস্ত্ৰত বৰ্ণনা কৰাৰ প্ৰথমটো সপোন হ'ল যদি সপোনত আপুনি ভগৱানক দেখা পায় আৰু সপোনতে যদি ভগৱানে আপোনাক আশীৰ্বাদ কৰিছে, তেতিয়া আপুনি বুজি ল'ব যে ভগৱানে আপোনাৰ মনৰ পবিত্ৰতাৰ বাবে আপোনাক আশীৰ্বাদ কৰিবলৈ নিজেই আহিছে। যদি আপোনাৰ এই সপোনৰ কথা আনৰ লগত আলোচনা কৰে, তেতিয়া আপোনাৰ ওপৰত থকা ভগৱানৰ কৃপা দৃষ্টি আপোনাৰ বাবে শুভ হোৱাৰ ঠাইত অশুভলৈ পৰিৱৰ্তন হ'ব। সেইকাৰণে এইষাৰ কথা সদায় মনত ৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে দ্বিতীয়টো সপোন হ'ল যদি সপোনত আপোনাক পিতৃ-মাতৃয়ে পানী খুৱাই দিয়ে, তেতিয়া আপুনি বুজি ল'ব যে এয়া আপোনাৰ বাবে শুভ সংকেত। এই সপোন দেখাৰ পাছৰ পৰাই আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। কিন্তু এই সপোনো যদি আপুনি আনৰ আগত প্ৰকাশ কৰে, তেতিয়া আপোনাৰ জীৱনত পৰিবলগীয়া সকাৰাত্মক প্ৰভাৱ নকাৰাত্মক প্ৰভাৱলৈ পৰিৱৰ্তন হ'ব। সেইকাৰণে এই সপোন দেখাৰ পাছত ভুলতো কাৰুৰ আগত প্ৰকাশ নকৰিব। সপোনৰ শাস্ত্ৰৰ মতে এতিয়া আমি সেইটো সপোনৰ বিষয়ে জানিম যিটোৰ বিষয়ে আনৰ আগত কোৱাৰ অৰ্থ হ'ল আপোনাৰ দুৰ্ভাগ্যক নিজেই আমন্ত্ৰণ কৰা। শাস্ত্ৰৰ মতে যদি মানুহে সপোনত গৰুক শুশ্ৰূষা কৰা দেখে, তেতিয়া সেইটো অতি শুভ সংকেত বুলি ধৰা হয়। কাৰণ এষাৰ কথা আপুনিও জানে যে সনাতন ধৰ্মৰ মতে গৰুত সকলো দেৱ-দেৱীয়ে বাস কৰে। সেইকাৰণে সপোনত গৰু দেখাটো অতি শুভ সংকেত বুলি ধৰা হয়। আৰু যদি আপুনি গৰু দেখে, তেতিয়া দেখা দিনাৰ পৰাই গৰুক ঘাঁহ খুৱাব লাগে আৰু সেই সপোনৰ বিষয়ে আনক ভুলতো ক'ব নালাগে। ইয়াৰ বাহিৰে সপোনত যদি দৰ্জা খোলা দেখে, তেতিয়া সেয়া আপোনাৰ ভাগ্যৰ দৰ্জা খোলাৰ শুভ সংকেত দিয়ে। জানিব পৰা মতে এই সপোন দেখিলে মানুহে হালধীয়া ৰঙৰ বস্তু দান কৰিব লাগে, যাৰ ফলত এই শুভ সংকেতে অতি সোনকালে প্ৰভাৱ দেখায়। কিন্তু শাস্ত্ৰৰ মতে এই সপোনো কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে, নহ'লে তাৰ ফলত আপোনাৰ বহুতো লোকচান হ'ব পাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ৰ শেষৰটো সপোন হ'ল যদি আপুনি সপোনত গোবৰে ঘৰ মোচা দেখে, তেতিয়াহ'লে সেয়া আপোনাৰ বাবে অতি শুভ সংকেত। জানিব পৰা মতে এই সপোন দেখা ব্যক্তিৰ জীৱনৰ সকলো বন্ধ ৰাস্তা নিজেই খোল খাই যায়। অৰ্থাৎ আপোনাৰ যদি কিবা দুখ থাকে, তেতিয়া সেই সকলোবোৰ দুখ খণ্ডন হয়। কিন্তু এই সপোন দেখাৰ লগে লগে পিছদিনা ভাল বস্তুৰ দান নিশ্চয় কৰিব আৰু ভুলতো ইয়াৰ বিষয়ে আনক নক'ব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত আমি এইকেইটা সপোনৰ বিষয়ে জানিলোঁ। আশা কৰিছোঁ আজিৰ পৰা আপোনালোকে এনেকুৱা সপোনবোৰ দেখিলে সতৰ্ক হ'ব। যদি আপোনালোকৰ মনত অইন কিবা সপোনক লৈ প্ৰশ্ন আছে, তেতিয়াহ'লে তলত কমেণ্ট কৰিব। মই আপোনালোকৰ মনৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ অনুমতি দিয়ক। আপোনাৰ বহুত বহুত ধন্যবাদ।